দোস্ত আজি আমি ভিডিও লৈ আহিছোঁ 10টা পৃথিৱীৰ প্ৰাকৃতিক ৰহস্যৰ বিষয়ে। আমাৰ প্ৰকৃতিত এনে ধৰণৰ বহুতো ঘটনা হোৱা দেখা যায়, যেনে মৌচম বদলি যোৱা, বৰষুণ হোৱা, দিন আৰু ৰাতি হোৱা। এইবিলাকৰ বিষয়ে সবে ইয়াৰ কাৰণ জানে, কিন্তু পৃথিৱীৰ ভিতৰত আজিও এনে ধৰণৰ কিছুমান ঘটনা হৈ থাকে যি ৰহস্যই বনি থাকে। আজি আমি এনেকৈ 10টা প্ৰাকৃতিক ৰহস্যৰ বিষয়ে জানিম। আহক আমি জানি লওঁ ইয়াৰ এটা এটা বিষয়ে। পোনপ্ৰথমে আমি আলোচনা কৰিম চেলিং ষ্টনৰ বিষয়ে। নাভাডা আৰু কেলিফৰ্ণিয়াৰ বৰ্ডাৰৰ ওচৰত এই ষ্টন পোৱা যায়। সাউথ আমেৰিকাৰ আটাইতকৈ এইটো শুকান জেগা হয়। ইয়াত থকা ষ্টনবোৰ নিজে নিজে চলি থাকে, মানুহে ডাইৰেক্টটো চাব পৰা নাই, কিন্তু এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ কাৰণে হোৱা দাগবোৰ ইয়াৰ চলি থকাৰ প্ৰমাণ দিয়ে। ইয়াক মানুহে বা কোনো প্ৰাণীয়ে নটনাৰ এটা প্ৰমাণ হ'ল যে ইয়াত শিলবোৰৰ বাহিৰে কোনো বস্তুৰ দাগ দেখা নাযায়। প্ৰশ্ন হ'ল, যদি কোনোৱে এই বস্তু লৰোৱা নাই তেনেহ'লে ই নিজে নিজে কেনেকৈ লৰিব পাৰে? ইয়াৰ বিষয়ে বহুতো চেষ্টা কৰাৰ পিছতো ইয়াৰ পিছৰ কাৰণ কোনেও জানিব পৰা নাই। দ্বিতীয় নম্বৰত পানীত চমকি থকা তৰাৰ বিষয়ে। হয়, এইটো কোনো ধৰণৰ গল্প নহয়, সঁচা কথা হয়। এইটো প্ৰাকৃতিক ঘটনা হয় যিটো পৃথিৱীৰ বহুতো জেগাত দেখা যায়। ৰাতি হোৱাৰ কাৰণে সাগৰৰ বহুত জেগাত নীলা ৰঙৰ হৈ চমকি থাকে। এনেকুৱা লাগে যেনে তৰা চমকি আছে। এই উজ্জ্বলতা মানুহক আশ্চৰ্য কৰি দিয়ে। এই উজ্জ্বলতাৰ কাৰণ হ'ল পানীত থকা সৰু সৰু প্ৰাণী, যিটো লৰচৰ কৰাৰ কাৰণে পানী নীলা ৰঙৰ হৈ থাকে আৰু চমকি থাকে। এই ধৰণৰ ঘটনা মালদ্বীপৰ এটা টাপুত দেখা যায়। মৰ্নিং গ্ল'ৰী ক্লাউড, ৰড লাইটৰ দৰে দেখা যোৱা মেঘ কিছুমান স্পেচিয়েল জেগাত দেখা যায়, যেনে অষ্ট্ৰেলিয়াৰ গাল্ফ অফ কাৰ্পেণ্টেনিয়াত সদায় দেখা যায়। এই মেঘ 1000 কিলোমিটাৰলৈ দীঘল হ'ব পাৰে। কিছুমান পাইলট ইয়াক আকাশৰ হাইৱে বুলি কয়। ইয়াৰ ধুনীয়া লগা কথা এইটো হয় যে এই মেঘ ৰাতিপুৱাৰ সময়ত দেখা যায়, যাৰ কাৰণে ইয়াৰ নাম মৰ্নিং গ্ল'ৰী ক্লাউড ৰখা হৈছে। এই মেঘ এনেকুৱা আকৃতি হোৱাৰ এতিয়ালৈ কাৰণ বিচাৰি পোৱা নাযায়, কিন্তু কিছুমান মানুহে কয় যে দুয়োফালে বতাহ চলি থকাৰ কাৰণে এনেকুৱা হৈ থাকে। আউৰা, আৰ্কটিক আৰু আণ্টাৰ্কটিকত অসাধাৰণ আৰু ধুনীয়া উজ্জ্বলতা দেখা যায়। মনক আকৰ্ষিত কৰা এই উজ্জ্বলতা তেতিয়া সৃষ্টি হয় যেতিয়া ইলেক্ট্ৰিক চাৰ্জ ইয়াৰ বাতাবৰণৰ লগত ঘৰ্ষণ খায়। ইয়াক দূৰৰ পৰা আকাশৰ ওপৰত স্পষ্ট হিচাপে দেখা যায়। আকাশত 3টা সূৰ্যৰ দেখাৰ আচৰিত দৃশ্য। এই আচৰিত দৃশ্যক চান্দক কোৱা হয়। ইয়াত সূৰ্যৰ দুয়োফালে 2টা পোহৰৰ ৰিং দেখা যায়, যিটো সূৰ্যৰ ওচৰত সৃষ্টি হোৱা ৰিঙৰ কাৰণত হৈ থাকে। এই ঘটনা ঠাণ্ডাৰ সময়ত হৈ থাকে, যেতিয়া সূৰ্যৰ পোহৰ আকাশত থকা বৰফৰ মাজেদি উলিয়াই আহে। এইটো তেতিয়া চাব পাৰি যেতিয়া সূৰ্যৰ ডুবাৰ সময় হয়। কালাৰফুল মাউণ্টেন, এইটো কোনো আৰ্কটিকৰ কল্পনা নহয়, একদম ৰিয়েল দৃশ্য হয়। এই জেগাৰ মাউণ্টেন বহুত কেইটা ৰঙেৰে ঢকা দেখা যায়, যাৰ কাৰণে ইয়াক ৰেইনবো মাউণ্টেন বুলিও কোৱা হয়। এই ঠাই চীন দেশৰ লোকপ্ৰিয় জেগাৰ ভিতৰৰ এটা হয়, যাৰ কাৰণে মানুহে ইয়াৰ ধুনীয়া দৃশ্য চাবলৈ গৈ থাকে। কিন্তু আজিলৈ মানুহে জানিব পৰা নাই যে ই ইমান ৰংচঙীয়া কিয় আৰু ইয়াত ইমান ৰং ক'ৰ পৰা আহিল। এনেকুৱা লাগে যেনে কোনোবাই ইয়াৰ ওপৰত কালাৰ কৰিছেহে। এতিয়া আমি ক'ব কৈছোঁ ভলকেনিটো লাইটিঙৰ বিষয়ে। আমি চবে আকাশত চমকি থকা বিজলী নিশ্চয় চাইছোঁ, কিন্তু জ্বালামুখীৰ বিজলী চমকি থকা হয়তো কোনেও শুনা নাই। এটা ষ্টাডিৰ হিচাপে যেতিয়া জ্বালামুখী ফাটি যায়, তাৰ শিল আদি ওলাই, তাত এটা ইলেক্ট্ৰিক চাৰ্জ সৃষ্টি হয়। পিংক কালাৰৰ নদী, এই নদী অষ্ট্ৰেলিয়াত অৱস্থিত আছে। ইয়াৰ পিংক কালাৰ হোৱাৰ কাৰণে মানুহক নিজৰ ফালে আকৰ্ষিত কৰে, কিন্তু ইয়াৰ কালাৰ এনেকুৱা হোৱাৰ মেইন কাৰণ বিচাৰি পোৱা যোৱা নাই। কয় যে ইয়াত হয়তো এনেধৰণৰ জীৱ আছে যাৰ কাৰণে ইয়াৰ পানী পিংক কালাৰ হৈ থাকে। আপুনি ইয়াত সাঁতুৰিব পাৰিব, গা ধুব পাৰিব। ইয়াৰ পানী নিমখীয়া হয় কিন্তু বিষাক্ত নহয়। দোস্ত, এই ভিডিঅ' যদি ভাল লাগি থাকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।